চাকৰি কৰি নিজৰ আৰু ফেমিলিৰ প্ৰয়োজনবোৰটো পূৰাব পাৰি কিন্তু মনৰ আশা আৰু ডাঙৰ ডাঙৰ সপোনবোৰ কেতিয়াও পূৰাব নোৱাৰি ধনী কেৱল বিজনেছ কৰিয়ে হ'ব পাৰি অথবা মোৰ ফেভৰেট ডায়লগ যে বেলেগৰ ডাঙৰ চাকৰ খোৱাতকৈ নিজৰ সৰু মালিক খোৱাৰ মজাই বেলেগ যদি এইবোৰ কথা ভাবি আপুনি কিবা ব্যৱসায় ষ্টাৰ্ট কৰিছে আৰু এতিয়া আপোনাৰ সেই ব্যৱসায়টো ভালকৈ চলা নাই আৰু এতিয়া আপুনি ভাবিবলৈ বাধ্য হৈছে যে সেই ব্যৱসায়টো আপোনাৰ কাৰণে সঠিক হয় নে নহয় তেতিয়া আপোনাৰ কেনেকুৱা লাগিব আপুনি নকলেও মই অকমান হলেও অনুভৱ কৰিব পাৰিছো কাৰণ মই নিজেও এজন ক্ষুদ্ৰ ব্যৱসায়ী তো বলক আজিৰ এই ভিডিঅ'ত বুজিবলৈ চেষ্টা কৰিম যে আপোনাৰ ব্যৱসায়টো আসলতে কিয় চলা নাই আৰু এতিয়া আসলতে আপুনি কি কৰিব তাৰ আগতে বলক ভিডিঅ'টো আৰম্ভ কৰি লওঁ তো নমস্কাৰ বন্ধুসকল বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅ'ত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো তো আজিৰ এই ভিডিঅ'টো বনোৱাৰ আগতে মই এনেকুৱা 15-20 জন ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত কথা পাতিছিলো আৰু তেওঁলোকক মই সুধিছিলো যে আপোনালোকৰ ব্যৱসায়টো কেনেকুৱা চলি আছে তো তেওঁলোকৰ বেছিভাগ মানুহৰ এটাই আনসাৰ আছিল যে ব্যৱসায়টো ভালকৈ চলা নাই বেছি সেলস হোৱা নাই কাস্টমাৰ বেছি অহা নাই মানে ব্যৱসায়টো ভালকৈ চলা নাই আৰু দুজন এনেকুৱা মানুহ আছিল যিসকলে নিজৰ ব্যৱসায়টো বন্ধ কৰি দিয়াৰ কথাও ভাবি আছিল তো যদি আপুনিও তেনেকৈ ভাবি আছে আপোনাৰ ব্যৱসায়টো এৰি দিয়াৰ কথা ভাবি আছে তেতিয়াহলে আজিৰ এই ভিডিঅ'টো এবাৰ ভালকৈ চাই লওক তাৰ পিছত আপুনি ডিসিশন ল'ব পাৰিব যে আসলতে আপোনাৰ ব্যৱসায়টো বন্ধ কৰি দিয়া উচিত নে এতিয়াও কিবা চান্স আছে আপোনাৰ ব্যৱসায়টো চলিবলৈ তো প্ৰথমতে আপুনি এইটো বস্তু ভালকৈ অবজাৰ্ভ কৰক যে আপুনি যেটো ব্যৱসায় কৰি আছে তেনেকুৱা ব্যৱসায় মাৰ্কেটত বেলেগ কোনোবাই কৰিছেনে যদি বেলেগেও তেনেকুৱা কোনো ব্যৱসায় কৰি আছে তেতিয়াহলে আপুনি দুদিনমান ভালকৈ অবজাৰ্ভ কৰক যে তেওঁলোকৰ ব্যৱসায়ৰ কন্ডিশন কেনেকুৱা যদি তেওঁলোকৰ ব্যৱসায়ৰ কন্ডিশন আপোনাৰ নিচিনা হয় তেওঁলোকৰো সেল হোৱা নাই তেওঁলোকৰ ওচৰতো কাস্টমাৰ অহা নাই তাৰ মানে মাৰ্কেটত সেইবোৰ বস্তুৰ ডিমান্ড কমি গৈছে তেতিয়াহলে আপুনি একদম ঠিকই ভাবিছে আপুনি সেই ব্যৱসায়টো বন্ধ কৰি দিয়া উচিত আৰু নতুন কিবা এটা বিজনেছ ষ্টাৰ্ট কৰাৰ কথা ভাবা উচিত কিন্তু যদি এনেকুৱা হয় যে আপুনি যেটো ব্যৱসায় কৰি আছে হেতু ব্যৱসায় মাৰ্কেটত বেলেগেও কৰিছে কিন্তু বেলেগৰ ব্যৱসায় মাৰ্কেটত ভালকৈ চলিছে কেৱল আপোনাৰ ব্যৱসায়টো ভালকৈ চলা নাই তাৰ মানে মাৰ্কেটত হেবোৰ প্ৰডাক্টৰ ডিমান্ড এতিয়াও আছে মাৰ্কেটত আপোনাৰ ব্যৱসায়ৰ ডিমান্ড এতিয়াও আছে মানে প্ৰবলেমটো আপোনাৰ ব্যৱসায়ত নহয় প্ৰবলেমটো হ'ল আপুনি ব্যৱসায়টো কেনেকৈ চলাই আছে ধৰি লওক আপোনাৰ বজাৰত দুটা গ্ৰোচাৰী শ্বপ আছে এটা হৈছে আপোনাৰ আৰু এটা হৈছে আপোনাৰ ফ্ৰেণ্ডৰ তো আপোনাৰ ফ্ৰেণ্ডৰ দোকানখন ভালকৈ চলিছে আপোনাৰ ফ্ৰেণ্ডৰ দোকানত বেছি কাস্টমাৰ আহে সদায় সেল হয় কিন্তু আপোনাৰ দোকানখন ভালকৈ চলা নাই আপোনাৰ দোকানত বেছি কাস্টমাৰ নাহে আপোনাৰ দোকানত বেছি সেল নহয় তাৰ মানে আপুনি আৰু আপোনাৰ ফ্ৰেণ্ডৰ ব্যৱসায়টো যদিও একেই দুইজনে বেলেগ ধৰণে ব্যৱসায়টো চলাই আছে যাৰ কাৰণে আপুনি আৰু আপোনাৰ ফ্ৰেণ্ডৰ দোকানখনৰ মাজত আপোনাৰ দোকানত বেছি কাস্টমাৰ অহা নাই কিন্তু আপোনাৰ ফ্ৰেণ্ডৰ দোকানত বেছি কাস্টমাৰ আহিছে তো এতিয়া জাস্ট আপুনি এইটো বস্তু বিচাৰি উলিয়াওক যে আপুনি এনেকুৱা কি ভুল কৰি আছে যেটো আপোনাৰ ফ্ৰেণ্ডে কৰা নাই বা এনেকুৱা কি কাম আপোনাৰ ফ্ৰেণ্ডে কৰি আছে যেটো আপুনি কৰা নাই বা এনেকুৱা কি কাম আপোনাৰ ফ্ৰেণ্ডে কৰিছে যাৰ কাৰণে আপোনাৰ ফ্ৰেণ্ডৰ দোকানত কাস্টমাৰৰ ভিৰ থাকে যাৰ কাৰণে আপোনাৰ ফ্ৰেণ্ডৰ দোকানত বেছি সেল হয় কিন্তু সেই কামটো আপুনি কৰা নাই ইয়াত মই আপুনি আৰু আপোনাৰ ফ্ৰেণ্ডৰ এক্সাম্পল কিয় ললো জানেনে কাৰণ আমাৰ বেছিভাগ মানুহৰ মাইন্ডসেট এনেকুৱা যে যদি আমি কিবা এটা বিজনেছ কৰি আছো তেনেকুৱা সেম বিজনেছ যদি মাৰ্কেটত বেলেগ কোনোবাই কৰিছে তেতিয়া আমি তাক শত্ৰু বুলি ভাবিবলৈ ধৰো কিন্তু বিজনেছত কম্পিটিটৰক কেতিয়াও শত্ৰু বুলি ভাবিব নালাগে কাৰণ শত্ৰুৰ পৰা আপুনি কেতিয়াও একো শিকিবলৈ ট্ৰাই নকৰে আৰু বিজনেছত আপুনি তেতিয়া বেছি সফল হ'ব পাৰিব যেতিয়া নেকি আপুনি সৰু ডাঙৰ সবৰ পৰাই কিবা নহয় কিবা শিকিবলৈ ট্ৰাই কৰিব আৰু সেইবোৰ বস্তু আপুনি আপোনাৰ বিজনেছত ইমপ্লিমেন্ট কৰিব ধৰি ললো আপুনি সব বস্তুৱে অবজাৰ্ভ কৰিছে যে আপুনি ব্যৱসায়টো কেনেকৈ চলাই আছে আৰু আপোনাৰ কম্পিটিটৰ সকলে ব্যৱসায়টো কেনেকৈ চলাই আছে যেতিয়া আপুনি তেওঁলোকৰ লগত কম্পেয়াৰ কৰিব তেতিয়া আপুনি বহুত ডিফাৰেন্স দেখা পাব হ'ব পাৰে আপোনাৰ কম্পিটিটৰ সকলে এনেকুৱা কিছুমান কাম কৰিছে যাৰ কাৰণে তেওঁলোকৰ ব্যৱসায়টো ভালকৈ চলিছে কিন্তু আপুনি সেইবোৰ কাম কৰা নাই তো আপুনি প্ৰতিটো বস্তু ভালকৈ এনালাইজ কৰি চাব আৰু যিবোৰ ভুল আপুনি কৰি আছে সেইবোৰ যিমান পাৰে জলদি আপুনি শুধৰাই ল'ব কিন্তু যদি আপোনাৰ তাত এনেকুৱা লাগিছে যে আপুনি এনেকুৱা একো ভুলেই কৰা নাই আপোনাৰ কম্পিটিটৰে যিবিলাক কাম কৰিছে আপুনি সেম কাম কৰিছে আপোনাৰ কম্পিটিটৰে যেনেকুৱা কোৱালিটি দিছে আপুনি তাতকৈ ভাল কোৱালিটি দিছে আপোনাৰ কম্পিটিটৰতকৈ আপুনি কম দামত কাস্টমাৰক মাল দিছে কিন্তু তথাপিও আপোনাৰ ব্যৱসায়টো ভালকৈ চলা নাই আপোনাৰ দোকানত বেছি কাস্টমাৰ অহা নাই তেতিয়াহলে আপুনি কি কৰিব তো এনেকুৱা সিচুৱেচনত মেইনলি দুটা ৰিজন হ'ব পাৰে নাম্বাৰ 1 হ'ল আপোনাৰ ব্যৱসায়টো হ'ব পাৰে বহুত নতুন হয় কিন্তু আপোনাৰ কম্পিটিটৰ সকলে বহুত আগৰ পৰাই বিজনেছ কৰি আছে আৰু সেকেন্ড ৰিজনটো হ'ল আপুনি আপোনাৰ ব্যৱসায়ৰ মাৰ্কেটিং ভালকৈ কৰা নাই তো বলক প্ৰথমতে ফাৰ্স্ট ৰিজনটো ভালকৈ বুজি লওঁ যে আপুনি যদি নতুনকৈ ব্যৱসায়টো ষ্টাৰ্ট কৰিছে কিন্তু আপোনাৰ কম্পিটিটৰ সকলে বহুত আগৰ পৰাই বিজনেছটো কৰি আছে তাৰ মানে আপোনাৰ কম্পিটিটৰ সকলে এটা ভাল কাস্টমাৰ বেজ বনাব পাৰিছে কিন্তু আপুনি যেহেতু নতুন হয় যাৰ কাৰণে আপোনাৰ দোকানত
বেছি কাষ্টমাৰ হোৱা নাই বা আপোনাৰ ব্যৱসায়ত বেছি কাষ্টমাৰ হোৱা নাই যাৰ কাৰণে আপোনাৰ ব্যৱসায়টো এতিয়া ভালকৈ চলা নাই আপোনাৰ কম্পিটিটৰসকলে যেহেতু বহুত আগৰ পৰাই বিজনেছটো কৰি আছে যাৰ কাৰণে তেওঁলোকে এটা ভাল কাষ্টমাৰ বেছ বনাব পাৰিছে যাৰ কাৰণে তেওঁলোকৰ ব্যৱসায়টো আপোনাতকৈ অকমান ভালকৈ চলিছে তো এইটো সিচুৱেশ্যনত ইমান টেনচন ল'বলগীয়া নাই আপুনি জাস্ট এটা ভাল কাষ্টমাৰ বেছ বনাবলৈ ট্ৰাই কৰক যেতিয়া আপুনি লাহে লাহে এটা ভাল কাষ্টমাৰ বেছ বনাব তেতিয়া আপোনাৰ অটোমেটিক্যালি আপোনাৰ ব্যৱসায়টো ভালকৈ চলিবলৈ ধৰিব আৰু ব্যৱসায় এটা নতুনকৈ ষ্টাৰ্ট কৰিলে লগে লগে ইমান কাষ্টমাৰ বেছ নহয় আজি এটা আপুনি ব্যৱসায় ষ্টাৰ্ট কৰিলে কালিৰ পৰাই যে হাজাৰ হাজাৰ কাষ্টমাৰ আহিব তেনেকুৱা নহয় তাৰ কাৰণে অকমান টাইম লাগে তো এতিয়া হু সেকেন্ড ৰিজনটো লৈ যদি আপোনাৰ ব্যৱসায়টো ষ্টাৰ্ট কৰা বহুত টাইম হ'ল কিন্তু তথাপিও আপোনাৰ ব্যৱসায়টো ভালকৈ চলা নাই আপোনাৰ ব্যৱসায়ত ইমান কাষ্টমাৰ হোৱা নাই তাৰ মানে আপোনাৰ প্ৰডাক্টৰ বিষয়ে বা আপোনাৰ ব্যৱসায়ৰ বিষয়ে কাষ্টমাৰে ভালকৈ নাজানে তো এনেকুৱা ক্ষেত্ৰত এটা কথা সদায় মনত ৰাখিব যে কাষ্টমাৰ কেতিয়াও আপোনাৰ ওচৰত নাহে আপুনি যাব লাগিব কাষ্টমাৰৰ ওচৰত আপোনালোকে হয়তো টিভি সোশ্যাল মিডিয়াত দেখা পায় নানা ধৰণৰ কোম্পানী আৰু ব্ৰেণ্ডে তেওঁলোকৰ এডভাৰটাইজ কৰে আৰু এডভাৰটাইজৰ নামত কোটি কোটি টকা ব্ৰেণ্ডে খৰচা কৰে তো সেইবিলাক ব্ৰেণ্ড বা সেইবিলাক কোম্পানী এনেই ইমান টকা খৰচা নকৰে তেওঁলোকে এইটো কথা ভালকৈ জানে যে তেওঁলোকে সদায় কাষ্টমাৰৰ ওচৰত যাব লাগিব কাষ্টমাৰক এইটো বস্তু দেখাব লাগিব যে তেওঁলোকৰ প্ৰডাক্ট বা তেওঁলোকৰ সাৰ্ভিস বেলেগতকৈ বেটাৰ হয় তো বলক এটা সিম্পল এক্সাম্পলৰ হয় কথাটো ভালকৈ বুজি লওঁ ধৰি লওক আপুনি আৰু আপোনাৰ ফ্ৰেণ্ডে গুৱাহাটীত দুটা শ্বপিং মল খুলিছে আৰু আপোনাৰ ফ্ৰেণ্ডে কি কৰিছে নিজৰ শ্বপিং মলৰ এডভাৰটাইজ অসমৰ গোটেইকেইটা টিভি চেনেলত কৰাইছে অসমৰ ডাঙৰ ডাঙৰ ইনফ্লুৱেঞ্চাৰ ডাঙৰ ডাঙৰ এক্টৰ সকলক দি এডভাৰটাইজ কৰাইছে আৰু অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ সকলক দিও নিজৰ শ্বপিং মলৰ এডভাৰটাইজ কৰাইছে কিন্তু আপুনি কোনো ধৰণৰ এড কৰোৱা নাই তেতিয়াহলে ভাবকচোন যে কাৰ শ্বপিং মলত বেছি সেল হ'ব নিশ্চয় আপোনাৰ ফ্ৰেণ্ডৰ শ্বপিং মলত বেছি সেল হ'ব কাৰণ আপোনাৰ ফ্ৰেণ্ডৰ শ্বপিং মলৰ বিষয়ে গোটেই অসমৰ মানুহে ভালকৈ গম পায় যাৰ কাৰণে আপোনাৰ ফ্ৰেণ্ডৰ শ্বপিং মলত বেছি কাষ্টমাৰ থাকিব বেছি সেল হ'ব কিন্তু আপোনাৰ শ্বপিং মলত বেছি কাষ্টমাৰ নাহিব কাৰণ আপোনাৰ শ্বপিং মলৰ বিষয়ে অসমৰ মানুহে ভালকৈ নাজানে তো যদি আপোনাৰ বিজনেছটো ভালকৈ চলা নাই তেতিয়াহলে দুদিনমান ভালকৈ অবজাৰ্ভ কৰক এইবোৰ বস্তু ভালকৈ অবজাৰ্ভ কৰক দুদিনমান ভালকৈ ভাবক তাৰ পিছতে ডিসিশন ল'ব যে আপুনি আসলতে ব্যৱসায়টো বন্ধ কৰি দিয়া উচিত নে এতিয়াও কিবা চান্স আছে আপোনাৰ ব্যৱসায়টো উঠাবলৈ তো গাইজ আশা কৰো আজিৰ ভিডিওটোৰ পৰা আপোনাৰ ব্যৱসায়ত কিবা নহয় কিবা কামত আহিব যদি ভিডিওটো চাই ভাল পালে তো প্লিজ এটা লাইক কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডৰ লগতো ভিডিওটো শেয়াৰ কৰি দিব স্পেশালি যিসকলে বিজনেছ কৰি আছে তেওঁলোকৰ লগত ভিডিওটো নিশ্চয় শেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ বিজনেছ আৰু ফাইনান্স ৰিলেটেড ভিডিওবোৰ আপোনালোকৰ মিছ নহয় তো লগ পাম নেক্সট আৰু ইন্টাৰেষ্টিং ভিডিওৰ সৈতে তেতিয়ালৈ ভালে থাকক সুস্থ থাকক